এই শ্ৰাৱণ মাহত বলেবম যাত্ৰাত মানুহবিলাকে বাবাধামত যায়। মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কালিৰ পৰাই আমাৰ এই মথনগুৰি সমষ্টিৰ পৰাই বলেবম যাত্ৰা আৰম্ভ হৈছে। কালি এটা গ্ৰুপ তেওঁলোকে 12 দিনৰ কাৰণে বাবাধামলৈ গৈছে। মোক তেওঁলোকে 4টা ধামত যাব। আজি আৰু এটা গ্ৰুপ মোৰ নিজৰ সমষ্টি, মোৰ নিজৰ লোকেল এৰিয়া, তেওঁলোকেও আজি এটা গ্ৰুপ ইতিমধ্যে গৈ আছে। মই আহিলোঁ। পবিত্ৰ ক্ষণসমূহৰ সাক্ষী হ'ব পাৰিলে ভাল লাগে। আমি সকলো জাতি ধৰ্মৰ মানুহ, আমাৰ সৃষ্টিকৰ্তা এজনেই। কোনোবাই ভগৱান মানিছে, কোনোবাই আল্লাহ মানিছে, কোনোবাই গড মানিছে, কিন্তু সৃষ্টিকৰ্তা এজনেই। গতিকে সেই সৃষ্টিকৰ্তাৰ কাৰণে তেওঁলোকে আজি যি এটা পবিত্ৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে যাব ওলাইছে, ময়ো তেওঁলোকক নথৈ আনন্দিত হৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিলোঁ, আশীৰ্বাদ বিচাৰিলোঁ, তেওঁলোককো আশীৰ্বাদ দিলোঁ। ড্ৰাইভাৰৰ লগতো মই কথা পাতিলোঁ আৰু তেওঁলোকক ৰাস্তাৰ খোৱা লোৱাৰ কাৰণে কিবা এটা মোৰ ফালৰ পৰা অনুষ্টুপীয়াকৈ মই দিব পাই পেলাই মই নিজে খুব আনন্দিত হৈছোঁ। ভগৱান সকলোকে সুৰক্ষিত ৰাখক। এই প্ৰকৃতি ভগৱানৰ সৃষ্টি, মানুহ ভগৱানৰ সৃষ্টি, সকলো সৃষ্টিৰাজিৰ লগত যাতে আমি মানুহ হিচাপে আমি ভালে থাকোঁ, কুশলে থাকোঁ আৰু ভোলে বাবাই যাতে সকলোকে ভালে ৰাখে, কুশলে ৰাখে, তেওঁলোকৰ যাত্ৰা যাতে শুভ হয়। আৰু তেওঁলোকৰ পৰা এইটোৱে আশা কৰিম, তেওঁলোকে যাতে ঘূৰি আহি পেলাই সমাজখনক নিকা আৰু পৰিষ্কাৰ, হিংসা বিদ্বেষ এইবিলাক তেওঁলোকৰ জৰিয়তে যাতে নোহোৱা হয়, এইটোৱে মোৰ কামনা।